পূৰ্বতকৈ আমি যদি 2014 আগৰ কথা যদি চাওঁ আৰু সেইটো আজিৰ লগত যদি তুলনা কৰি চাওঁ তেতিয়াহ'লে তিনিচুকীয়া জিলাখনৰ বহু ধৰণৰ উন্নয়ন হৈছে আৰু এতিয়া বিশেষকৈ যিহেতু মাননীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া ইয়াতে আছে, আমাৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আছে আৰু লগতে আমাৰ বিধায়কসকলো যিমানখিনি বিধায়কসকল আছে তেওঁলোকে আমাৰ জিলা উপায়ুক্তৰ লগত সুন্দৰকৈ কোঅৰ্ডিনেশ্যনত জিলা উপায়ুক্ত ডাঙৰীয়া প্লেনিং আমাৰ মন্ত্ৰীসকলৰ বিধায়কসকলৰ প্লেনিঙত সুন্দৰ এটা গতি এটা লৈছে। মই ভাবোঁ আগন্তুক দিনত অসমৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ জিলা হিচাপে পৰিগণিত হ'ব। কাৰণ কিয় আমি যদি চাওঁ, আমি পৌৰসভাৰ কথা যদি চাওঁ, ৰেভিনিউ আৰ্নিংছৰ কথা চাওঁ, আজি পৌৰসভাৰ যি সুন্দৰ ব্যৱস্থা, এই ব্যৱস্থা এতিয়ালৈ কিন্তু আমাৰ অন্য ঠাইত নাই। গতিকে আমাৰ ইয়াতে অন্য ঠাইত আমি সদায় ডেফিচিট থাকোঁ, কিন্তু আমি এইটো প্ৰতি মাহতে 5 লাখ বা 6 লাখতকৈ অধিক আমি কৰ সংগ্ৰহ কৰি পাৰিছোঁ বা চাফ চিকুণৰ ক্ষেত্ৰতে হওক বা উন্নয়নৰ ক্ষেত্ৰত যিমানবোৰ আমি আজি ৰাস্তা ঘাটৰ আমি আলোচনা কৰিলোঁ, অমৃত সৰোবৰৰ কথা আলোচনা কৰিলোঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমি আলোচনা কৰিলোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আগৰ যদি পূৰ্বৰ 3টা বছৰ বা 4টা বছৰ চাওঁ আৰু এতিয়া যদি আমি চাওঁ, আজি 17টা মাহৰ যদি কথা চাওঁ, তেতিয়া আকাশ পাতাল পাৰ্থক্য আহি পৰিছে। এই আগন্তুক দিনত আমি তিনিচুকীয়া জিলাত যেনেকুৱা প্লাইউড ইণ্ডাষ্ট্ৰীৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতে এটা নাম এটা আছিলে, আমি আগন্তুক ৰিভাইভ কৰিব বিচাৰিছোঁ, যাতে মানুহক যাতে কৰ্মসংস্থাপন দিব পৰা যায়। আৰু তেনেকুৱাকৈ উন্নয়নমূলক বিভিন্ন ধৰণৰ আঁচনি অসমমালাৰ যি পথ নিৰ্মাণেই হওক বা বাইপাছ যি আমাৰ ৰাস্তা ঘাটৰ কাম কাজেই হওক বা প্ৰধানমন্ত্ৰী সড়ক যোজনাই হওক, সামগ্ৰিকভাৱে উন্নয়নৰ মই আজি খতিয়ান লৈছোঁ আৰু মই ছেটিছফাইড। এই জিলাখনৰ উন্নয়নৰ খতিয়ান লৈ পেলাই মই সন্তুষ্টি প্ৰকাশ কৰিছোঁ। আমাৰ বিশেষকৈ জিলা উপায়ুক্ত আৰু আমাৰ মন্ত্ৰীসকলৰ সক্ৰিয় সহযোগত, কোঅৰ্ডিনেশ্যনত আৰু লগতে জিলাবাসী ৰাইজৰ সক্ৰিয় সহযোগত সুন্দৰকৈ কামবোৰ কৰিছে। আৰু যাৰ কাৰণে মই 3দিনীয়া কাৰ্যসূচীলৈ তিনিচুকীয়া আৰু ডিব্ৰুগড়লৈ আহিছোঁ। আজি ইয়াৰ পৰা মই খন্তেক পিছতে মই ডিব্ৰুগড়লৈ যাম, ডিব্ৰুগড়তো সভা আছে। আৰু পৰহি মই দিনজোৰা কাৰ্যসূচীৰে ইয়াতে থাকিম। প্ৰথম ৰাতিপুৱাৰ ভাগতে আমাৰ যিখন নিৰ্মীয়মান মেডিকেলৰ অগ্ৰগতিৰ সন্দৰ্ভত বুজ ল'ম। ইতিমধ্যে প্ৰায় 80%তকৈ বেছি কাম সম্পূৰ্ণ হৈছে। আগন্তুক দিনত যাতে আমি ক্লাছবোৰ যাতে কৰিব পাৰোঁ, এই বিষয়টো আমি আলোচনা কৰিম আৰু ইয়াৰ পৰা গৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু লগতে তাৰপিছত মই জিলা পৰিষদৰ কাৰ্যালয়তো গৈ পেলাই জিলা পৰিষদৰ কাম কাজনো কেনেকুৱা হৈছে সেইবোৰ চাম। আৰু লগতে আমাৰ যি মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্বাচনৰ আগৰ যি প্ৰতিশ্ৰুতি আছিলে যে সকাহ দিয়াৰ কাৰণে, ঋণগ্ৰস্ত মহিলাসকলক সকাহ দিয়াৰ কাৰণে প্ৰথম পৰ্যায়ৰ ইতিমধ্যে কাম এবাৰ আমি তেওঁলোকক সকাহ দিছোঁ বা উদগনি দিছোঁ। এইবাৰ পুনৰবাৰ আমি পৰহি তিনিচুকীয়া জিলাৰ কেইবা আমাৰ সহস্ৰাধিক মহিলাক আমি তেনেকুৱাকৈ পুনৰ আমি সকাহ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ উপৰিও মই দলীয় কাৰ্যকৰ্তাসকলৰ লগতো মত বিনিময় কৰিম।